वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार बंधु बान्धवीসকল, মই বিষ্ণু আৰু মোৰ यूट्यूब चैनलলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইজ আজি এটা ৰেচিপি বনাম। তো ৰেচিপিটো হ'ল গাহৰি মাংস আৰু আলুৰে বনাম আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ আৰু সকলোৱে জানে বনাব, কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা হয় কমেণ্ট কৰি জনাব। তো এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। তো গাইজ তেল গৰম হ'ব দিলোঁ আৰু ইফালে আছে গাহৰি মাংস খাই থৈছোঁ আৰু ইফালে মছলা জিৰা মিট মছলা জলকীয়া গুড়া আৰু আদাৰ পেষ্ট আৰু ইফালে আলু পিঁয়াজ ৰেডি কৰি। তো গাইজ পিঁয়াজ আৰু জলকীয়াটো কাটি ল'লোঁ আৰু এতিয়া দি দিওঁ। পিঁয়াজটো অলপমান ভাজি ল'ম, ৰংচুৱা আমাৰ হ'লে পিঁয়াজ মাংসটো দি দিওঁ। গাইজ এতিয়া অলপমান ৰঙচুৱা হৈছে পিঁয়াজটো, এতিয়া মাংসটো দি দিম। গাইজ এতিয়া দিম হালধি গুড়া, আৰু গাইজ সোৱাদ অনুসাৰে নিমখটো দি দিম। তো গাইজ এতিয়া দিম আলু। তো গাইজ এতিয়া মছলাবিলাক দি দিম। আলুবিলাক সিজিছে, তো কালাৰটো চাওক না, পূৰা ৰঙা ৰঙা হৈ গৈছে। তো এতিয়া মছলাবিলাক দি দিওঁ। এতিয়া চব মছলাবিলাক দি দিওঁ। তো গাইজ এতিয়া মছলাবিলাক দিয়া হ'ল, অলপমান ভাজি ল'ম, তাৰপাছত পানী দি দিম। তো গাইজ এতিয়া দিওঁ গৰম মছলাটো। তো গাইজ ফাইনেলি মোৰ গাহৰি মাংসটো হৈ গ'ল আৰু এয়া ভাতৰ লগত সজাই দিছোঁ অলপমান পিঁয়াজ আৰু জলকীয়াৰ সৈতে। তো গাইজ আজিৰ ৰেচিপিটো কেনেকুৱা লাগিল, যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।